সকলোলৈ মাঘ বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। দেখিব পাইছে বজাৰত বিভিন্ন ধৰণৰ বিহু পিঠা ওলাইছে। দৈ, চিৰা, পিঠা, নাৰিকল বিভিন্ন বজাৰত দেখিব পোৱা গৈছে। সঁচাকৈ বহুত ভাল লাগিছে। এনে লাগিছে খাওঁ খাওঁ যেন লাগিছে। বজাৰত চাউল পৰালৈ ইত্যাদি জহা চাউল, কোমল চাউল আৰু বিভিন্ন ধৰণৰ পিঠা তৈয়াৰ কৰা সামগ্ৰী ওলাইছে। দেখি ভাল লাগিছে। লগতে টোপোলা ভাতো আমি দেখিব পাইছোঁ। সঁচাকৈ গাঁৱৰ পৰিৱেশৰ নিচিনা লাগিছে। আৰু কিটচেন দেখিছে কি ধৰণে ইয়াত চিকেন ওলাইছে, খাচী ওলাইছে আৰু বিভিন্ন ধৰণৰ খাদ্য ওলাইছে। লগতে মাছো আছে দেখিব পাইছে। চান্দা মাছ, ৰৌ মাছ, বিভিন্ন ধৰণৰ মাছ, আৰি মাছ, কেনেকুৱা মাছ আৰু এসাঁজ যদি নাখাওঁ কেনেকুৱা লাগে দেখিব পাইছে আপোনালোকে। লগতে আছে লোকেল মাছ, আমাৰ লোকেল নদীৰ মাছ দেখিব পাইছে। যদি বিহু বুলি কওঁ, হাঁহ বুলি নাখাওঁ বুলি ক'লে কিবা লাগে। হাঁহ কোমোৰাটো খাব লাগিব। আৰু বজাৰত কেনেকুৱা ধৰণৰ ভিৰ লাগিছে। বজাৰৰ পৰা আহি এতিয়া আমাৰ ইয়াত পিকনিকৰ আয়োজন চলিছে। লগে ভাগে এসাঁজ খাম বুলি আমাৰ মুন্না দাই বহুত কষ্ট কৰিছে। পোলাও বনাইছে দেখিব পাইছে। আৰু লগতে কি ধৰণে ফূৰ্তি কৰিছে আনন্দৰ মাজত এই বিহুত একেলগে মিলিজুলি এসাঁজ খাম বুলি বহুতে ভাল লাগিছে। আশা কৰোঁ এনেকুৱা হৰ বছৰ লগে ভাগে এনেধৰণে মিলি জুলি আমি সকলোৱে এসাঁজ খাওঁ। দেখিছে আমাৰ মুন্না দাই ইমান ঠাণ্ডাত কি ধৰণে আৰু লগ লাগি এনেকৈ হাঁহি ধেমালি আৰু দেখিছে কাবাবো ৰেডি হৈ আছে। কাবাব খাম বুলি কি ধুনীয়াকৈ এইটো কাবাব খোৱা প্লানিং আছিলে আমাৰ মুন্না দাই বহুত কষ্ট কৰিছে কাবাবৰ কাৰণে। তেওঁ কাবাবটো কি ধৰণে বনাইছে প্ৰচেছটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। নেক্সট ভিডিঅ'ত প্ৰচেছখন আপোনালোকক দেখুৱাম ভালদৰে কি ধৰণে কাবাব বনোৱা হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো, স্কিপ নকৰিব। হৈছে এই পোলাওত বাটাৰ দি আছে। বাটাৰ পোলাও কিন্তু আগতো খোৱা নাছিলোঁ। এইবুলি খাই চাওঁ কেনেকুৱা লাগে বাটাৰ পোলাও। বাটাৰ পোলাও আছে, লগত মটৰ আছে, গাজৰ আছে আৰু এইবুলি ফাৰ্ষ্ট বাটাৰ পোলাও খাম কেনেকুৱা লাগে আপোনালোকক জনাম খাই মেলি। সঁচাকৈ ভাল লাগিব খাবলৈ। আৰু আমাৰ টপাই পূৰা দি আছে বাটাৰ পোলাও দেখিব পাইছে। লগত মুন্নাতে হাঁহি আছে, লাডু ভাই দি আছে। আৰু সঁচাকৈ চব্জিটো বহুত ধুনীয়া। লগত ময়ো বহিছোঁ দেখিব পাইছে মোৰ থালিখন। বহুত ভাল লাগিছে বাটাৰ পোলাও খাই। আপোনালোকেও বনাব ঘৰত, বহুত ভাল লাগিব।